গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগত মই আজি বনাবলৈ গৈ আছোঁ কলা কচু আৰু গাহৰি আহক মই কেনেকৈ বনাওঁ আপোনালোকে চাই যাব সদায় ভিতৰতে বনাই আছিলোঁ ভিডিঅ' আজি অকণমান বাহিৰত ওলাই আহিছোঁ বেকগ্ৰাউণ্ডটো কেনেকুৱা লাগিছে জনাব নিশ্চয় এয়া মই মাংস ল'বলৈ আহিছোঁ কচুখিনি ধুনীয়াকৈ ধুই মেলি বাছি কুটি লৈছোঁ কেৰাহী গৰম হৈ গৈছে তেল দি দিছোঁ তেল বেছি দিব নালাগে গাহৰিৰ পৰা ওলাই যিহেতু গাহৰিত বহুত তেল থাকে তেল গৰম হৈ গৈছে পিঁয়াজ দি দিছোঁ এয়া পিঁয়াজ ৰঙচুৱা হৈ গৈছে এতিয়া দি দিম আমি গাহৰিখিনি ভালদৰে লাৰি থাকিব তলত লাগিবও পাৰে হালধি দি দিছোঁ অকণ এইবাৰ দি দিছোঁ জলকীয়া নহৰু খুন্দি লোৱা জলকীয়া বেছি দি দিছোঁ মই কচুত জলকীয়া বেছি দিলে ভাল লাগে লাৰি থাকিব ভালকৈ সিজিবলৈ দিব তাৰপিছতহে কচুখিনি দিব লাগিব এয়া কচু দিব পৰা হৈ গৈছে এতিয়া কচু দি দিম কচুখিনি ধুনীয়াকৈ মিহলাই ল'ব মছলাখিনি যাতে চবতে লাগি যায় এয়া মাজে মাজে লাৰি থাকিব কচুখিনি ধুনীয়াকৈ সিজি গৈছে এয়া ধুনীয়াকৈ হৈ গৈছে কালাৰটো চাব মোৰ দেখিয়ে খাওঁ খাওঁ লাগি আছে আৰু মই অকণমান পানী দি দিম আৰু ঠাণ্ডা পানী নিদিব কচুত মই অকণমান কুহুমীয়া কৰি লৈছোঁ আৰু ঠাণ্ডা পানী দিলে মানে অকণমান খজুৱাৰ চান্স থাকে ডিঙিত সেইকাৰণে মই কুহুমীয়া পানী দি দিছোঁ এয়া ধুনীয়াকৈ উতলি আছে আৰু মই অকণমান নেমু চেপি দিম আৰু নেমু নহ'লে আপোনালোকে বিলাহী দিব পাৰে বিলাহী দিলেও ভাল লাগে নেমুটো এইকাৰণে দিছোঁ যাতে ডিঙিত মানে নুখুজায় এয়া আমাৰ কচু আৰু গাহৰি মাংস হৈ গৈছে খাবলৈ খুব ধুনীয়া হয় আপোনালোকে নিশ্চয় বনাই খাব আজি অকণ বতৰটো ডাৱৰীয়া হৈ আছে গাহৰি খাম বুলি বনালোঁ আপোনালোকে ট্ৰাই কৰি চাব কালাৰটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব মোৰতো বহুতেই ভাল লাগিছে বহুত ভাল লাগিছে দেখিব এতিয়া মই অকণমান নিমখ চাই লৈছোঁ হৈ গৈছে নিমখ জলকীয়া চব হৈ গৈছে সঁচাকৈ খাবলৈ ইমানেই ধুনীয়া হৈছে অকণ নিমখ টেষ্ট কৰোঁতে মই গম পাইছোঁ কিমান যে ভাল হৈছে খাবলৈ চব্জিখিনি হোৱাৰ পিছত মই ৰ'বই নোৱাৰিলোঁ খায়ে দিলোঁ অকণমান খাই দিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি